নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নাগালেণ্ডৰ বিষয়ে ক'বলৈ গৈ আছোঁ। নাগালেণ্ড হৈছে উত্তৰ পূব ভাৰতৰ এখন অংগৰাজ্য। ইয়াৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূবে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ ৰাজ্য। নাগালেণ্ডৰ মাটিকালি হৈছে 16,579 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী হৈছে কোহিমা। নাগালেণ্ডৰ বৃহত্তম নগৰখন হৈছে ডিমাপুৰ, যিখন ব্যৱসায়ৰ এক বৃহৎ নগৰ আৰু সকলোবোৰ বস্তু তাত অত্যধিক কম দামত পোৱা যায়। নাগালেণ্ডৰ ৰাজ্যপাল হ'ল নিখিল কুমাৰ আৰু মুখ্যমন্ত্ৰী হ'ল নেফিউৰিঅ'। নাগালেণ্ডৰ উচ্চ ন্যায়ালয়খন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয় আৰু এই ৰাজ্যৰ চৰকাৰী ভাষা হৈছে ইংৰাজী ভাষা। এই ৰাজ্যৰ প্ৰধান শস্য হৈছে চাউল, গোমধান, ধপাতজাতীয় সামগ্ৰী, তৈলবীজ, কুঁহিয়াৰ, কপাহ, আলু, মটৰ আদি। যাতায়াতৰ ক্ষেত্ৰত ৰাজ্যখনৰ ৰেলপথ দৈৰ্ঘ্য সীমিত আৰু ইয়াৰ মুঠ ব্ৰডগজ 7.98 মাইল, সহজ ভাষাত 12.84 কিলোমিটাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ হৈছে 365.3 কিলোমিটাৰ। লগতে ৰাজ্যিক পথ হৈছে 1094.5 কিলোমিটাৰ। আৰু এই নাগালেণ্ড ৰাজ্যখনৰ বিমান ঘাটিটো হ'ল ডিমাপুৰ বিমান ঘাটি। নাগালেণ্ডত মূলতে নগা লোকসকলে বাস কৰে। নাগালেণ্ডৰ মুঠ জনজাতি হ'ল 16টা, যেনে আংগামী, আও হ'ল বৃহত্তম নগা জনগোষ্ঠী। নাগালেণ্ডৰ মানুহবোৰক পূৰ্বতে নাকা বুলি কোৱা হৈছিল। নাকা শব্দৰ অৰ্থ হৈছে কাণত ফুটা থকা মানুহ। নাগালেণ্ডৰ ভূভাগৰ অধিকাংশই পাহাৰেৰে আৱৰা। ব্ৰহ্মপুত্ৰ উপত্যকাতকৈ প্ৰায় 2000 ফুট উচ্চতাত এই ৰাজ্যখন অৱস্থিত। 12,552 ফুট উচ্চতাৰ মাউণ্ট এভাৰেষ্ট ৰাজ্যখনৰ সৰ্বোচ্চ শৃংগ। ইয়াতেই নগা পাহাৰ পাটকাই পৰ্বতমালাক লগ ধৰিছে। ৰাজ্যখনত বিশেষকৈ চিৰসেউজ আৰু নাতিশীতোষ্ণ বনাঞ্চল দেখিবলৈ পোৱা যায় আৰু ই হৈছে বৰ্ষাপ্ৰধান ৰাজ্য। নাগালেণ্ডৰ মুখ্য ধৰ্ম হৈছে খ্ৰীষ্টিয়ান ধৰ্ম। ইয়াত 90.02% খ্ৰীষ্টিয়ান ধৰ্মৰ লোক, 7.7% হিন্দু ধৰ্মৰ লোক আৰু 1.8% মুছলমান ধৰ্মৰ লোকে বসবাস কৰে। ৰাজ্যখনৰ চহৰ আৰু গ্ৰামাঞ্চলৰ সকলোতে গীৰ্জা দেখিবলৈ পোৱা যায়। নাগালেণ্ডৰ এবিধ জনপ্ৰিয় উৎসৱ হ'ল হৰ্ণবিল উৎসৱ, যিটো প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ পালন কৰে। ভাৰতত পোৱা ধনেশপক্ষী নামেৰে এই উৎসৱটি পালন কৰা হয়। নাগালেণ্ডৰ প্ৰায় 60% নগালোক খেতিয়ক হোৱাৰ বাবে ইয়াৰ প্ৰধান উৎসৱসমূহ কৃষিকেন্দ্ৰিক হয়। উৎসৱসমূহক তেওঁলোকে বৰ পবিত্ৰ বুলি গণ্য কৰে। নাগালেণ্ডক উৎসৱ ৰাজ্য বুলিও কোৱা হয়। নাগালেণ্ডৰ প্ৰতিটো জনগোষ্ঠীৰে নিজস্ব ভাষা আছে। নগাসকলে বেছিকৈ চীনা তিব্বতীয় ভাষাগোষ্ঠীৰ প্ৰায় 20টামান উপভাষা ব্যৱহাৰ কৰা দেখা যায়। নাগালেণ্ডৰ বিধানসভাই ইংৰাজীক চৰকাৰী ভাষা আৰু শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। নাগালেণ্ডৰ ৰেলৱে হ'ল উত্তৰ পূব সীমান্ত ৰেলৱে আৰু ইয়াৰ ষ্টেচনটো হৈছে ডিমাপুৰ ৰেল ষ্টেচন। নাগালেণ্ডত ৰাজ্যপালেই হৈছে সাংবিধানিক হিচাপে ৰাজ্যৰ মুৰব্বী আৰু ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদিহে আপোনালোকে মোৰ এই নাগালেণ্ডৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।